মাছৰ কণীৰ বৰাকেইটা খাবৰ বাবে ৰেডি হৈ গ'ল। এইদৰে বনালে খাবলৈ খুব সোৱাদ লগা হয়। আপোনালোকেও এবাৰ ঘৰত বনাই খাই চাব যিসকলে খোৱা নাই। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল দা S.K ৱৰ্ল্ডৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ। ৰেচিপিটো বনাবৰ বাবে এয়া মাছৰ কণীখিনি ভালদৰে ধুই চাফা কৰি ল'লোঁ। এইখিনি মেৰিনেট কৰিবৰ বাবে ইয়াতে দিছোঁ আন্দাজমতে হালধি আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু দিম অলপমান কাশ্মীৰী পাউডাৰ, লগতে দিছোঁ মিক্সিত বনাই থোৱা পেষ্ট আদা নহৰু আৰু কেঁচা জলকীয়াৰ, আৰু দিছোঁ কাটি থোৱা পিঁয়াজ, লগতে দিছোঁ ধনিয়া পাত অলপমান। গোটেইখিনি ভালদৰে হাতেৰে এইদৰে মোহাৰি মিক্স কৰি ল'ম। এয়া চাওক ৰেডি হৈ গ'ল। এইদৰে গোটেইখিনি মিক্স কৰি ল'লোঁ। কেৰাহীখন পাতি গৰম হ'লত ইয়াতে দিম সৰিয়হৰ তেল। তেলখিনি গৰম হ'লত ইয়াতে এতিয়া মিক্স কৰি থোৱা মাছৰ কণীখিনি চামুচেৰে এইদৰে দি দিছোঁ। লৰাই লৰাই মাজলৈকে সিজালৈকে ভাজি ল'লোঁ। এয়া চাওক মাছৰ কণীৰ বৰাকেইটা ৰেডি হৈ গ'ল। এতিয়া তেলৰ পৰা গোটেই মাছৰ বৰাকেইটা উঠাই লৈছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পাইছে। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰো কৰি দিব। এয়া চাওক মাছৰ কণীৰ বৰা ৰেডি হৈ গ'ল খাবৰ বাবে। আজিৰ সাজত খাব লৈছোঁ মাছৰ কণীৰ বৰা ভজা আৰু লগত আছে পলু লেটা ভজা, চালাড, মুৰ্গী মাংসৰ আঞ্জা। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈ অশেষ ধন্যবাদ থাকিল।